বাইদেউ, মায়ে যে ভণ্টিৰ বিয়াত কিন্তু কমতি টকা খৰচ কৰা নাই। পেণ্ডেল চেণ্ডেল নিদিলে কি হ'ব? খোৱা বোৱা আৰু মেইন ছেটযোৰতে বহুত পইচা খৰচ কৰিছে। আমাৰ দিনত যদি আমাৰ বিয়াখনত যদি ইমান টকা খৰচ কৰাহেঁতেন, ইমানকে খৰচ নকৰিলে অকণমান হ'লেও খৰচ কৰাহেঁতেন, আজি আমি সম্পত্তিৰ ভাগ নললোৱে হয়। ভণ্টিৰ নামত যে ইমান টকা খৰচ কৰিছে, সৰু বুলি তালে মৰম বেছিয়ে অকণমান। মোৰ যে একদম খঙে উঠি গৈছে। ভণ্টিক বিদায় দিওঁ আৰু যাওঁ দেই, বেছি দেৰি নকৰোঁ, ইয়াত ভাগৰে লাগি গৈছে। কালিৰ দিনটোৰ পৰা কাম কৰিয়ে আছোঁ, একেৰাহে কৰিয়ে আছোঁ। আজি বেছিকে কাম কৰা নাই, মই একদম ভৰি চৰি বিষাই গৈছে। অকল মানুহখিনিক খাওক বহক অকল সেইটোৱে কৈছোঁ, বেছিয়ে কৈ নাথাকোঁ। মানুহ ভাঙিলেই আৰু এতিয়া বিদায় দিয়াই বাকী আৰু ভণ্টিক। সঁচাকে আকৌ বহুত টকা খৰচ কৰিছে, কিন্তু মানে আমাৰ তুলনাত বহুতে আৰু ক'ব লাগিব। একদম ইমান মেইন ছেটযোৰ কৈছে আমাৰ পৰা পিন্ধাই দিওঁ, আমাৰ পুৰণা মেইন ছেটযোৰ দি দিওঁ বুলি কৈছোঁ। সেই নেমানে, তাৰ চেনেহৰ জীয়েকলে মানে একেবাৰে নতুন কাপোৰ কিনিবলৈ গ'ল চহৰলৈ। একদম খঙে উঠে ভাবিলে। ময়ো বেড নাথাকোঁ, ময়ো যামগৈ আৰু। মই ইমান কাম কৰি থাকিব নোৱাৰোঁ, ঘৰতে কাম নকৰোঁ আৰু ইয়াতে আহি কিনে মই কৰিমহি নেকি? নিজৰ মাকৰ ঘৰলৈ কি হ'ব, কাম কৰি থকাত নাই আৰু মই দেই। বিদায় দিওঁ আৰু যাওঁৱে আৰু বেছিকৈ আৰু। মায়ে এইখিনি কেনেকৈ গত লগাব আৰু। গাঁৱৰ মানুহ আছে নহয়, চব কাঁহী বাতি চাহি বাতি ধুই থৈ যাবহি একেবাৰে। আমি যদি আজি থাকি যাওঁ নহয়, মৰিব লাগিব কাম কৰি কৰি। তহঁত কিজনী ইয়াতে আছে নেকি? খোৱা বোৱা পিছে কৰিলিয়ে নাই? ভনীয়েকৰ বিয়া বুলি নেকি ভাত পানী নোখোৱা হৈছে নেকি? একেবাৰে ৰখি হৈছে নেকি পেটত? তহঁতক একো খোৱা এটা নাই দেখা যায়, খোৱা বস্তু এটা খোৱাও নাই দেখা যায়। না ভনীয়েকৰ বিয়া বুলি একেবাৰে লঘোণ দিছ? খুৰী আপুনি নহয়, আমি সময়ে পোৱা নাই মানে খাবলৈ। মানুহ চানুহ আহি আছে যে, আৰু মানুহক মাত বোল নকৰাকৈ আমি ঘৰৰ মানুহকেইজনীয়ে যদি খাই লওঁ কিমান বেয়া দেখে বাৰু, সেইকাৰণে খোৱা নাই। আপুনি পিছে খোৱা বোৱা খালে কৰিলে নে? শাক ভাতখিনি খাবলৈ কেনেকুৱা পালে? ভাল হৈছিলে নে? বৰ ধুনীয়া হৈছিলে খাবলৈ। একদম গাহৰি মাংসখিনি খাবলৈ ইমান ধুনীয়া হৈছে। ঔটেঙা আৰু গাহৰি মাংস বনাই কিনে দিছে। ইমান যে ভাল লাগিলে খাই। হাড়িটোকৈ দাঁতত লাগিয়ে আছে একেবাৰে। ঘৰলৈ গৈ কিনে লাঠি এজোপা খুচৰি লওঁগৈ, নহ'লে একদম অশান্তি পাইছে। জিভাখন হাড়িডোখৰলৈকে গৈয়ে আছে। খাই ল'বি তহঁতি। বৰ ধুনীয়া বনাইছে কিন্তু দেই, বহুত টকা খৰচ কৰিছে। গাহৰি চাহৰি নিজৰ হ'লে কি হ'ব, বহুত টকা খৰচ কৰিছে। বৰ ধুনীয়াকৈ দিছে কিন্তু দেই, পেণ্ডেল চেণ্ডেল নাই সজা। গাঁৱতনো পেণ্ডেল চেণ্ডেল কোনে চাই থাকে ন? খোৱা বোৱা যে বৰ ধুনীয়াকৈ দিছে দেই, বৰ ভাল লাগিলে আহি খাই। মৰিবলৈ নাজানা, চুলি কচাতে কেলে ধৰি আছো? একেবাৰে মানুহৰ লগত শান্তিকে কথা ক'ব নোৱাৰি যে তোৰ পৰা। মাৰ লগত আহিব লাগে, মোৰ পকৰে পকৰে লাগিলে এতিয়া মোৰ চুলি কচাত ধৰি একেবাৰে চুলি কচাত টকলা কৰিবি নাকি? টানি মেলি চিঙি পেলাবি নাকি? চুলি কচাই একেবাৰে মানে হাতত ধৰিব, চুলিত ধৰিব, শান্তিকে থাকিব নাজানে। পেহীহঁতক মাত এটা লগাব নোৱাৰা নেকি? পেহী ভাল নে বা কিবা সুধিব নোৱাৰ? পিছতে পঢ়িবলৈ হ'লে কিবা ডাঙৰ হ'লে মানে পেহীহঁতৰ ঘৰতে থাকি কেনে পঢ়িব পাৰিবি, চহৰত পঢ়িবলৈ মন কৰিলে মানে। মাত এষাৰ দিব নোৱাৰ, মুখখন একেবাৰে ফেব্ৰিকুইক লগা নিচিনা বন্ধ কৰি কিনে থাকিবি। ঘৰত যেনেকৈ পেট পেলাই থাক, গাঁৱৰ মানুহখিনি কাৰোবাক দেখিলে মাতিব লাগে আকৌ। না, মোৰ লাজ লাগে মাতিবলে। একদম শান্তি নাই মানে, নাতি নোতাল লক্ষ্মী পাল একদম পিং পিং পাং পাং একেবাৰে পিছে লাগি ফুৰে। একেবাৰে খঙে উঠি যাগে কেতিয়াবা। মোৰো লাগে, খঙো উঠে। কি কৰিবি আৰু দেই। পিছে যাং খোৱা বোৱা কৰিলোঁ যে, কিনো কৰি থাকোঁ ঘৰতে। ছাগলী তাগলী গাহৰি চাহৰি বান্ধিবলৈ আছে, ঘৰ খেদাকে আহি কেনে খাইছোঁ আৰু গৈছোঁ আৰু দেই। বেয়া চেয়া নাপাবি আৰু। তহঁতি থাকিবি না যাবি পিছে আজি? যামগে খুৰী। বহুত দিন হ'ল নহয় অহা যোৱা কৰি থকা, ঘৰত শান্তিকে থাকিবই পৰা নাই মানে। ঘৰতো ঢেৰ কাম আছে, তেখেতো অফিচ ডিউটি আছে ন। ইমান মানে বেছি দিন থাকিলে মানে বেয়াই হ'ব। তেখেতৰ মানে অফিচলৈ যোৱা সময়টো নিমিলেগে। ঘৰৰ কামখিনি কৰি মেলি অফিচ যোৱা, আকৌ অফিচৰ পৰা আহি কিনে আকৌ ঘৰৰ কাম কৰা, মানে কষ্ট হয় এখেতৰ। আজি বিয়ালৈ আহিবলৈ সময় নাপালে চাওকচোন। মানুহে কি বুলি ভাবিব আৰু এখেতক। আজি যামগে আমি। চাকৰি কৰিলে এনেকুৱাই হয় দে। হ'ব দে, থাক তহঁতি গ'লেও যাবিগে, থাকিলেও থাকিবি। মই যাং খালোঁ বলুং যেতিয়া কি কৰি থাকোঁ দেই, যাং। পেহীক যাংগে বুলি ক, ভালকে মাত এষাৰ লগা। পেহী যাওঁ দেই। যোৱা। কেনেকুৱা মানুহ চা আকৌ, একেবাৰে খালে বলে আৰু ভান্তিকে তামোলখনো নোখোৱাকে গ'লগে চাগে। একেবাৰে খাবলৈ আহিছিলে এইজনী যে, একদম খঙে উঠি যায়। নাতিনীজনীনো পিটিকেনো কি ক'বলৈ লৈ আহিব লাগে, মাকৰ লগত পঠিয়ালে হয়চোন। একেবাৰে চুলি কচাতে কেনেকৈ ধৰি আছে, মই ভাতাৰ দিয়ে দিলোঁ হয় দেই। আৰু কৈছে যে কি ক'লে শুনি নাই কথাষাৰ। কেতিয়াবা চহৰত পঢ়িবলৈ মন গ'লে হেনো আমাৰ ঘৰত থাকি কিনে পঢ়িব পাৰিব। বৰ একেবাৰে মই মানে হোষ্টেলে খুলি থম আৰু একেবাৰে চবকে আজনী তজনী মই একেবাৰে মোৰ ঘৰত থৈ পঢ়াম। মই যে সেইবোৰ ঝেমেলা ল'ব নোৱাৰোঁ দেই। মোৰ ঘৰত থাকি কিনে পঢ়াব নোৱাৰোঁ মই। কথাষাৰ শুনাৰ লগে লগে মাথাটো গৰমে হৈ গ'লগে মোৰ। মই নিজৰ ঘৰত বুলিহে একো নক'লোঁ, বেলেগ ক'ৰবাত হোৱাচোন পেকপেকাই দিলোঁ হেনো বাপেকে। হয় আকৌ, এতিয়াৰ পৰা মানে সি ভাবি আছে আমাৰ ঘৰত থৈ কেনে মানে পঢ়াম বুলি ভাবিছে চাগে সি মনতে যে, সেইকাৰণে এনেই ধেমালিতে হ'লেও কথাষাৰ কৈ থৈ গ'ল। ময়ো সেইবিলাক ঝেমেলা লোৱাত নাই আৰু দেই। নিজৰ ঘৰ সেইখিনি কামখিনি কৰোঁতে 12 বাজিছে আৰু লোকৰ ল'ৰা ছোৱালী আপডাল কৰি থাকিবলৈ নাই আৰু মই দেই। তহঁত কিজনী ইয়াতে আছ? ভনীয়াক বিদায় দিবৰ হ'ল নহয়। বৈ কিবা অলপ খাই ল'বি, ভনীয়াক ঘৰত থৈ আহিবগে লাগিব নহয়। ভণ্টিক বিদায় দিবৰ হ'লেই নেকি? কিনো ঘৰত থৈ আহিব লাগিছে? কিমাননো দূৰ, গাঁৱতে বিয়া হৈছেচোন ইমান ওচৰৰ পৰা এইডোখৰলৈ। এডোখৰ পৰা এডোখৰলৈ কাৰ গাড়ী, লোকৰ গাড়ী ভোন কেলে আনি ভাড়া কৰি কেনে আনি কেনে থ'বগে লাগেনো? এইডোখৰ পৰা যদি খোজকাঢ়ি গ'লেই হয়চোন। একেবাৰে কি যে কাম কৰ নহয়, এনেই পইচা কেইটকা খৰচ কৰিছ। বিদায় দিবলৈ হ'ল মাতি আন আকৌ, আমি থৈ আহিমগে নহয় খোজকাঢ়ি। বেলেগৰ গাড়ী কাৰ গাড়ী ভাড়া লৈছিলি নালাগে বুলি কৈ দে। খোজকাঢ়িয়ে থৈ আহিমগে আমি চবে, নাচ গান গাই মেলি একেবাৰে। গাড়ী চাড়ী ভাড়া কৰি কিনে টকাকেইটা খৰচ কৰিব নালাগে আৰু দেই।
তহঁত কিজনী যে ভনীয়েকৰ প্ৰতি কিবা দায়িত্ব অলপ আছে কিবা আছে বুলি অলপো নেভাব ন তহঁতি ভনীয়েকক কিয় ইমান আলৈ আথানি কৰিছ এতিয়াই মই থাকোঁতে ইমান আলৈ আথানি কৰিছ মই মৰিলে যে তাক কি ব্যৱহাৰ কৰিবি নহয় তহঁতি কেলে এনেকুৱা কৰিছ ভনীয়েৰক আগতেতো তিনিজনী একেলগতে খেলি মেলি ডাঙৰ হৈছিলিচোন একেলগতে খাই একেলগতে স্কুল গৈছিলি কি কৰিছিলি কেলে এনেকুৱা কৰিলি এতিয়া ডাঙৰ হৈ তহঁত কিজনী এনেকুৱা হৈছে যে আজি ভনীয়েৰক বিয়া দিছোঁ এখন ঘৰলৈ উলিয়াই দিম তথাপিও তহঁতৰ মানে অলপমান মনত দুখ লাগিছে বা কিবা লাগিছে বুলি নাই মই কিমান কষ্টত আছোঁ মইহে জানিছোঁ এতিয়া মই এখন ঘৰত অকলশৰীয়া হৈ যাম তহঁতিতো চহৰৰ পৰা নাহয় এমাহৰ মূৰত এদিন কেতিয়াবাতো সেইটোও নাহ এতিয়া মোৰ কি কয় এতিয়া বুঢ়ী বয়সত সিয়ে মোৰ ওচৰত থাকিব লাগিব গাঁৱতে বিয়া হৈছে এতিয়া কিবা ইটো বেমাৰ আজাৰত সিয়ে মোক লগ হ'ব তহঁতি সেইখন নেভাব কেলে হা অকল যে ভনীয়েকক মানে একদম ঠাট্টা কৰি মেলি ভনীয়েকক অকল বেয়াটো চিন্তা কৰাৰ নিচিনা কৰি থাক হা কেলে এনেকুৱা কৰিছ তহঁত কিজনী হ'ব দে এতিয়া টাইম হৈ গৈছে নহয় তাক ঘৰৰ পৰা উলিয়াই দিয়াৰ এতিয়া উল্টা পুল্টা বকি থাকিব নালাগে আমাক নীতি শিক্ষা দি থাকিব নালাগে এতিয়া দিবই লাগিব 11টা বজাৰ মানত কিমান বজাত আছিলে তাৰ দিয়া উলিয়াই দিয়া সোনকালে উলিয়াই মেলি দিব লাগে আৰু সময় বা হেৰিয়ে পুৰোহিতে যোনটো সময় ঠিক কৰি দিছিলে সেইটোতে উলিয়াই মেলি দিব লাগিব নহ'লে আকৌ খেলি মেলি হ'ব আৰু যিটো উল্টা পুল্টা টাইমত উলিয়াই দিলে মানে আকৌ তাৰ হেৰিয়ে হ'ব বা জীৱনটো দুখেই হয় বা কি হয় নাই যা এতিয়া লৈ আনগে দৰা কইনাক গাঁৱৰ মানুহ আধা অংশ গ'লেই খাই বই অকল তাৰ সিহঁতকেইটাই আছে চাগে অকল দুজনী তিনিজনী মান এতিয়াতো মানুহখিনি আধা অংশ খোৱাতে ব্যস্ত সিহঁতকেইটাক লৈ আগে বিদায় দি দিং আৰু মা মই যাবলৈ ওলালো বাইদেউ মই যাওঁ চাওঁতে সৰু সোণটো বিদায় দিয়াৰ সময় আহি গ'ল আৰু জোঁৱাই শুনক ভালকৈ থবি আৰু দেই গালি সপনি পাৰি নাথাকিবি অনবৰতে সৰু হ'লেও দুখীয়া হ'লেও বৰ আলাসত ডাঙৰ হিয়া ছোৱালীহি আপুনি চিন্তা নকৰিব মা তাইক মই সুখত ৰাখিম তাইক মই বহুত মৰম কৰিম আপুনি একেবাৰে চিন্তা কৰি নাথাকিব আৰু আমি মাজে সময়ে আহি থাকিম নহয় ওচৰতেচোন বেছি দূৰ নহয় মা সময়মতে খোৱা বোৱা কৰি থাকিবি মোৰ চিন্তা কৰি নাথাকিবি আৰু মই সুখতে থাকিম দে ভালকৈ সময় কেইদিনমান আহিব নাপালোঁ সময়মতে খোৱা বোৱা কৰিবি মই নাই বুলি নোখোৱাকৈ নাথাকিবি কিন্তু দেই ইছ ৰাম যেনেকৈহে কান্দিছোঁ আৰু বহুত একেবাৰে বিদেশলৈ বিয়া হৈ গৈছে আৰু ইমানকৈ যে কান্দা কাটাফোন কৰি থাকিব নালাগে দেই একদম ভাল নালাগে মোৰ এইবিলাক দৃশ্য মানে কিনো দুখ কৰিবলগীয়া কথা হয় দেখিয়ে থাকিবিচোন ডিঙিটো এনেকৈ মেলি দিলে দেখিয়ে পাবি মাক কিনো ইমান দুখ কৰিবলগীয়া কথানো একেবাৰে তোৰ নামতো ইমানবিলাক টকা খৰচ কৰিছে আৰু কেলে কান্দা কেইটা কৰি থাকিব লাগিছে কেনেকৈ যে কান্দি আছে নহয় একদম মানে যা সময় হ'লে আৰু তহঁতৰ কুটোক উলিয়াই দিয়া সময়মতে একদম নীতি নিয়ম মানি মেলি উলিয়াব লাগিব নহয় পিছত আকৌ দুখে হ'ব চাগে সময়মতে মানে পুৰোহিতে দিয়া তাই সময়মতে কইনা বিদায় নিদিলে মানে শুনিছা নাই কি কৈছোঁ মই বৈ থৈ আহোঁগৈ তহঁতকেইটা ঘৰত সঁচাকৈ আকৌ একেবাৰে বিদেশলৈ বিয়া হৈ কেনে যোৱাগে নিচিনা কান্দি দেখাইছে দেই এনেকৈ কান্দি নাথাকিবি দেই কৈ দিছোঁ মই একেবাৰে একদম ভাল নাথাকে তোৰ মেকআপ চেকআপ কৰাহেঁতেন এতিয়া মেকআপখিনি গ'লগৈহেঁতেন আমাৰ চহৰৰ কইনাবিলাক নেকান্দে নহয় একেবাৰে মেকআপ যাব বুলি তই গাঁৱতে মেকআপ চেকআপ একো নাই কৰা বুলিহে কান্দোতে ভাল এনেকুৱা কান্দিছ আমাৰ চহৰত এনেকৈ নেকান্দে আকৌ তই ইয়াতে জাত দিছে দেখো দেই বৈ সময় নহ'লে এতিয়া তোক উলিয়াই দিয়া বিদায় দিয়াই আহিবি নহয় আকৌ কিমাননো দূৰ একেবাৰে আহিয়ে থাকিব পাৰিবিচোন মন গ'লে আহি যাব পাৰিবি দিনটো 10 বাৰলৈকে আহিব পাৰিবি আমি দেখা নাই মাহত এদিন আহিব পালোঁ আমি একো কান্দা কথা নকওঁ ওচৰতে বেয়া হ'লেনো কি হ'ব দুখটো লাগিবই ন এখন ঘৰৰ পৰা আন এখন ঘৰলৈ ওলাই গৈছোঁ মালৈতো মনত পৰিবই ন এতিয়া বিয়া হোৱাৰ লগে লগে মই আহিব নোৱাৰিম নহয় কেইদিনমানৰ পিছতে আহিব পাৰিম তহঁতি কিয় এনেকৈ কৈছ বা মই তহঁতি মোক কেলে ইমান বেয়া পোৱা হৈছে এইকেইদিন মই যাওঁ দে তহঁতি মোক থ'বগৈ নালাগে খোজকাঢ়িয়ে যামগৈ দে গাড়ী চাড়ী ভাড়া কৰি থাকিব নালাগে মোৰ কাৰণে ওচৰতেহে যাম সেনেকৈ যামগৈ তহঁতি থ'বলৈ যাব নালাগে তহঁতৰ ভৰিকেইটা লেতেৰা হ'ব মাটিত লাগি কেনে গড হ'ব দে ইমান নতংকি কৰিব নালাগে এতিয়া টাইম হৈ গৈছে ওলা না তহঁত বিদায় ল না এখন ঘৰৰ পৰা জল্দি কিয় এনেকৈ কৰি আছ শুন সিখন ঘৰত ভালকৈ থাকিবি মিলিজুলি থাকিবি কাকো টানকৈ কথা এষাৰ নকবি শুন সময় হ'ল পুৰোহিতে দিয়া সময়মতে তোক এখন ঘৰৰ পৰা বিদায় দিব লাগিব নিদিওঁ বুলি ক'লেও নিদিয়াকৈ থাকিব নোৱাৰোঁ শুন তোক বিদায় দিম মাজে সময়ে আহি থাকিবি শুন মা আপুনি মন বেয়া কৰি নাথাকিব তাইক মই সুখত ৰাখিম আপোনাক মই কথা দিছোঁ আমি এতিয়া যাওঁ গাড়ী ৰখি আছে গাড়ীতে যাম আৰু গাড়ী মই আনি থৈছোঁ নহয় যাওঁ মা এতিয়া আপোনালোকে থাকক ৰাতভৰ মানে এইকেইদিন টোপনি ক্ষতি হৈ আছে নহয় ইমান খোজকাঢ়ি থাকিব নালাগে ইমান কাম বন কৰি থাকিব নালাগে ছোৱালীজনী চাওঁতে এখন ঘৰৰ পৰা বেলেগ এখন ঘৰলৈ উলিয়াই দিব পৰা হ'লো ইমান মনটো বেয়া লাগিছে নহয় মোৰ হ'ব তই এতিয়া আকৌ কান্দা কটাখন কৰি থাকিব নালাগে একো নাই খোৱা চাগে নহয় কিবা অলপ খাই লগে যা আৰু আমিও খাই লওঁগৈ আৰু গ'ল আৰু এতিয়া কান্দা কটাখন কৰি থাকিব নালাগে আৰু আহিব নহয় কিবা নহাকৈ নাথাকে নহয় বৰ একেবাৰে বিদেশলৈ বিয়া অহা নিচিনা তয়ো যে কান্দি দেখাইছ দেই এই দুখটো লাগিবই ন ছোৱালীজনীক এখন ঘৰৰ পৰা আন এখন ঘৰলৈ উলিয়াই দিছোঁ কিমান দুখ লাগিব তহঁত কিজনী যেতিয়া বিয়া হৈ গৈছিলেগৈ তেতিয়াতো মোৰ কিমান দুখ লাগিছিল সুকে খুন্দা মাৰি ধৰিছিল মোৰ বৈ এতিয়া দুখ কৰি থাকিব নালাগে বৈ কিবা অলপ খাই লগে একেবাৰে গোটেইজনী কালি পৰা একো নাই খোৱা চাগে একেবাৰে দুখতে একেবাৰে দুৰ্বল দেখি গৈছে তোক বৈ খাই লগে কিবা অলপ
হ'ব, তহঁতি মোৰ কাৰণে চিন্তা কৰিব নালাগে, মই খাম দে। ৰাইজসকল, ভিডিঅ'টো আজি ইমানতে সামৰি দিছোঁ আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব।